হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই মনীষাই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰিলোঁ সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। আৰু আজি মই দেখুৱাম পুৰণি কাপোৰেৰে বনোৱা এটি বস্তু। আৰু পুৰণি কাপোৰখন হৈছে মোৰ সৰু দেউতাৰ ধুতি। আৰু ধুতিখন যিহেতু ছিঙিছে তাৰ কাৰণে দেউতাই নিপিন্ধে ভাবিলোঁ এনে যোৱাতকৈ মই কিবা এটা কাম কৰোঁ। আৰু কামটো যিহেতু মই কামটো কৰিমেই, মই ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ, হয়তো কাৰোবাৰ সহায় হ'ব। যিসকলৰ সহায় হয় তেওঁলোকে কৰিব পাৰিব কামটো। আৰু ভাবিলোঁ এনে যোৱাত কাৰণে মই ধুতিখন লৈছোঁ, দেউতাৰ পৰা খুজি আনিছোঁ। আৰু ভাবিলোঁ ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰি দিওঁ। আৰু আশা কৰিলোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আৰু এইখনৰনো কি বনাম মই সেইটোও কৈ দিওঁ। আৰু এইখনৰ বনাম মই হাফ পৰ্দা। আৰু আপোনালোককো শ্বেয়াৰ কৰি দিওঁ। আৰু এটা ভাল লাগে নিজ হাতেৰে বনোৱা বস্তু ঘৰত ব্যৱহাৰ কৰিব পাৰিলে ভাল লাগে। তাৰ কাৰণে মই ভাবিলোঁ বনাই দিওঁ আৰু আপোনালোককো শ্বেয়াৰ কৰি দিওঁ। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁগৈ। এতিয়া প্ৰথম কাম হৈছে ধুতিখনৰ ছাইড পাৰি দুটা কাটি ল'ব লাগিব। আৰু মই কাটি দেখুৱাইছোঁ বাৰু, কিন্তু মই ভিডিঅ'টো স্পীড কৰি দিছোঁ, কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব যে। এতিয়া ধুতিখনৰ বহলটো একে থাকিব আৰু দীঘলটো খিৰিকীৰ জোখ অনুযায়ী আপোনালোকে চাই ল'ব। আৰু ময়ো তেনেকৈ চাই লৈছোঁ মোৰ জোখ অনুযায়ী। আৰু এতিয়া মই ভিডিঅ'টোত দেখুওৱাৰ দৰে কাপোৰখন দুটা ভাঁজ কৰি লৈছোঁ। আৰু এই ভাঁজ দুটা সৰুকৈ দিছোঁ বাৰু মই, কাষৰ চিলাই হয় যিহেতু সৰুকৈ হ'লেও কথা নাই। কাপোৰখনৰ ফিনিচিং আহিবলৈ দুটা ছাইড এনেকৈ চিলাই ল'ব লাগিব। আৰু তলৰ ছাইডটোতো তেনেকৈয়ে সৰুকৈ চিলাই লৈছোঁ, আৰু যিহেতু ওপৰৰ ফালেহে ডাঙৰকৈ লাগিব। আৰু এতিয়া মোৰ সৰু চিলাইটো হৈ গৈছে ছাইডৰ। আৰু এতিয়া মই ওপৰৰ চিলাইটোৰ কাৰণে প্ৰথমতে অলপ ডাঙৰকৈ ভাঁজ এটা কৰি লৈছোঁ, আৰু সেই ভাঁজটোৰে চিলাই গৈ আছোঁ। এতিয়া মই যিটো ভাঁজত কাপোৰটো চিলাইছিলোঁ তাৰে ভাঁজৰ কাষৰ চিলাইটো দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে কাষৰ চিলাইটো চিলাই দিব লাগিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকক, ছাইডটো ধুনীয়াকৈ বন্ধ হৈ গৈছে। আৰু এতিয়া সেই একেটা ভাঁজতে আকৌ এবাৰ ভাঁজ কৰি দি আৰু এটা চিলাই কৰি দিলোঁ, যাতে মই স্প্ৰিংডাল সুমুৱাই ৰাখিব পাৰোঁ। আৰু এতিয়া মোৰ হৈ গৈছে চিলাই। এয়া হৈছে ছাইডৰ চিলাইটো, আৰু এইফালে হৈছে ওপৰৰ চিলাইটো, য'ত মই স্প্ৰিংডাল সুমুৱাই ৰাখিম। আৰু এতিয়া তৃতীয় কামটো হৈছে কাপোৰকেইখন ইস্ত্ৰি কৰি ল'ব লাগিব, কাৰণ যিহেতু চিলাওঁতে অলপ কাপোৰটো দেখিবলৈ বেয়া হৈ গৈছে। আৰু তাকে আৰু ইস্ত্ৰি কৰি ল'লোঁ, কামটো কৰিবলৈ সুবিধা হ'ব আৰু দেখিবলৈ ভাল হ'ব। আৰু মোৰ গোটেইকেইখন হৈ গ'ল ইস্ত্ৰি কৰি লোৱা। আৰু এতিয়া পৰ্দাকেইখনো ৰেডি হৈ গৈছে। আপোনালোকে এনেকৈ ৰাখিলেও ৰাখিব পাৰে চিম্পুলকৈ, আৰু নহ'লে ডিজাইন কিবা কৰিলেও কৰিব পাৰিব। মই বাৰু অলপ ডিজাইন কৰিম। আৰু মই ফেব্ৰিক কালাৰ লৈছোঁ, এইটো লৈছোঁ পিংক কালাৰ, আৰু এইটো লৈছোঁ স্কাই ব্লু, আৰু এটা লৈছোঁ গল্ডেন কালাৰ। মই তিনিটা কালাৰেই লৈছোঁ। আৰু মইতো আৰ্ট কৰিব নাজানো, এনেই চিম্পুলকৈ এনেকৈ ডট ডট কৰি থৈ দিছোঁ, অলপ ডাঙৰকৈ ব্ৰাছেৰে ঘঁহি। আৰু আপোনালোকে যদি আৰ্ট কৰিব জানে ধুনীয়া ধুনীয়া ফুলৰ ডিজাইনবিলাক আঁকি ল'ব পাৰিব। মই পিংক আৰু স্কাই ব্লু দিছোঁ ডাঙৰকৈ, আৰু গল্ডেনটো দিছোঁ সৰুকৈ।
এনেই চিম্পুলকৈ থৈছোঁ। আৰু মই এনেকৈ গোটেইকেইখনে কৰি লৈছোঁ। আৰু মোৰ গোটেইকেইখন ফেব্ৰিক কৰা হৈ গ'ল। এবাৰ আপোনালোকক দেখুৱাই দিলোঁ। ধুনীয়াকৈ শুকুৱাবলৈ দিব আৰু কালাৰটো। এতিয়া মই পৰ্দাকেইখন লগোৱাই দেখুৱাইছোঁ। আৰু এয়া দেখিবলৈ দিনত এনেকুৱা হ'ব। এইটো হৈছে ৰাতিৰ ভিউ, আৰু ৰাতিৰ ভিউটো আপোনালোকক দেখুৱাই দিলোঁ। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব একেবাৰে। আৰু যদিহে ভাল পাইছে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব, হয়তো কাৰোবাৰ সুবিধা হ'ব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ যাতে পায়। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ, আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।